নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ বায়োগ্ৰাফি উইথ বিদ্যুৎ ইউটিউব চেনেলটোলৈ। আজি আমি কথা পাতিম বাংলাদেশৰ প্ৰধানমন্ত্ৰী কিয় বাংলাদেশৰ পৰা পলায়ন কৰিবলগীয়া হ'ল। বাংলাদেশত চলি থকা উত্তেজনা আৰু অশান্তিৰ মাজত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিছে। বাংলাদেশত চলি থকা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ মাজতে সোমবাৰে বিয়লি ভগ্নীসহ শ্বেখ হাছিনাই সামৰিক হেলিকপ্টাৰেৰে দেশ এৰি নিৰাপদ স্থানৰ বাবে যায়। সূত্ৰ অনুসৰি বাংলাদেশৰ C-130 বিমানে ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পাছতে ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানে আকাশলৈ উঠি কিছুদেৰি তাৰ ওপৰত চকু ৰাখিছিল। বাংলাদেশৰ সেনাপ্ৰধানে সংবাদমেলত কয়, আপোনালোকে শান্তি বজাই ৰাখক, আমি অন্তৱৰ্তীকালত চৰকাৰ গঠন কৰিম। আপোনালোক সকলোৱে ধৈৰ্য ধৰিব লাগিব। শান্তি বজাই ৰখাৰ বাবে সেনাই কাম কৰি আছে। দেওবাৰৰ পৰা চৰকাৰ বিৰোধী প্ৰতিবাদত 106 জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। ইফালে বাংলাদেশত চলি থকা উত্তেজনাৰ মাজতে সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত আৰু বাংলাদেশৰ সীমান্তত হাই এলাৰ্ট জাৰি কৰিছে। ব্যক্তিগত যমুনা টেলিভিছন নিউজ চেনেলে প্ৰকাশ কৰাৰ অনুসৰি হাছিনাই বিতৰ্কিত সংৰক্ষণৰ ব্যৱস্থাক লৈ তেওঁ চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছে। বিতৰ্কত সংৰক্ষণৰ ব্যৱস্থাৰ অধীনত 1971 চনত বাংলাদেশৰ মুক্তিযুঁজত অংশ লোৱা লোকসকলৰ আত্মীয়ক চৰকাৰে চাকৰিত 30% সংৰক্ষণৰ দিয়া ব্যৱস্থা কৰিছে।